আজি একেবাৰে তিৱা সাহিত্য পৰিষদ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা জাগিৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাদেৱ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰদেৱ আৰু মনোনীত সদস্য খগেন চন্দ্ৰ দাসদেৱৰ উপস্থিতিত কনষ্ট্ৰাকশ্যন অফ ছট পূজা ঘাট ফিল্ডৰ আধাৰশিলা স্থাপন কৰা হয়। উক্ত কামটো WPT আৰু BC বিভাগৰ পুঁজিৰে শুভাৰম্ভ কৰা হয়। উক্ত অনুষ্ঠানত জাগিৰোডৰ গণ্যমান্য বহুতো বিশিষ্ট ব্যক্তিৰ উপস্থিত হোৱাৰ লগতে জাগিৰোডবাসীৰ বহুতো লোক উপস্থিত হোৱা পৰিলক্ষিত হয়। আজি তিৱা সাহিত্য পৰিষদৰ আবণ্টিত ধনৰাশিৰে আজি আমি জাগিৰোডৰ যিটো ছট পূজা ফিল্ডখন আছে তাত আমি CC ব্লকৰ এটা ফিল্ড এখন নিৰ্মাণ কৰিবলৈ ওলাইছোঁ। তাৰ বাবে আমি আজি শুভ উদ্বোধন কৰিবলৈ আমাৰ জাগিৰোডৰ মৰমৰ নেতা শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়া দেৱ আৰু আমাৰ মৰিগাঁৱৰ CM জীৱন চন্দ্ৰ কোঁৱৰদেৱ সহ আমাৰ গণ্যমান্য ব্যক্তিসকল আহি উপস্থিত হৈছিল আৰু সেই সূত্ৰে আমি আজি মাননীয় জাগিৰোড সমষ্টিৰ বিধায়ক শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াৰ জৰিয়তে আজি আমি ইয়াৰ কামখিনিৰ শুভাৰম্ভ কৰোঁ। ধন্যবাদ।